বন্ধুসকল, আজি আকৌ এটা পদ্য আগবঢ়াইছোঁ যিবিলাক আমি সৰুতে পঢ়িছিলোঁ। এই মোৰ কবিতাবিলাক দিয়াৰ লক্ষ্য এটাই, যাতে উঠি অহা নৱপ্ৰজন্মই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ইউটিউবত আমি সৰুতে পঢ়া কবিতাখিনি চাবলৈ পায় কি কিনো কবিতা আছিলে, আৰু আমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালীয়ে বৰ্তমান 25-20 বছৰ ক্ৰছ কৰিছে তেওঁলোকেও যাতে এই পদ্যখিনি দেখা পায়, তেওঁলোকৰ পুৰণি সেই দিনবোৰ মনলৈ আহক আৰু তেওঁলোকে নষ্টালজিক হৈ পৰক যে আমি কিমান ধুনীয়া কবিতা পঢ়িছিলোঁ। সেইকাৰণেই মই এই কবিতাখিনি মাজে মাজে পদ্যখিনি যি নহওক গদ্যও হয় আপোনালোকক য'ত যি পাওঁ মই আগবঢ়াই থাকিম, আৰু সাধু কথাও বহুত আছে এইখিনিও আগবঢ়াই থাকিম। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে এইখিনি শ্বেয়াৰ কৰিব, আমাৰ উঠি অহা নৱপ্ৰজন্মক এবাৰ দেখুৱাব যে আমি কেনেকুৱা ধৰণৰ এইবিলাক পদ্য পঢ়িছিলোঁ, কিতাপবিলাক কেনেকুৱা আছিলে। সঁচাকৈ বৰ ধুনীয়া আছিলে এই কিতাপবিলাক, ভাবিলেই কিবা নষ্টালজিক হৈ পৰা যায়। সেইকাৰণে বন্ধুসকল, আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' আগবঢ়াবলৈ সুবিধা দিব। সেইবাবে ইয়াকে কৈ মই আজি ভিডিঅ'টো সামৰিছোঁ। যদি প্ৰথম চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।